এই আপোনালোকে হয়তো গম পাইছে ৰৈ ৰৈ বিনালে ছবিখনত এটি মোৰ গীত আছিলে দাদা আৰু মোৰ জুবিন দা আৰু মোৰ কণ্ঠত সপোন সপোন গীতটি শুনিছেনে শুনিছে সেই গীতটি মই আৰু জুবিন দাই একেলগে গাইছিলোঁ মোৰ সৌভাগ্য হৈছিল যে তেখেতৰ লগত গাবলৈ সুযোগকণ পালোঁ আচলতে অসমত তেখেতে এগৰাকী যিয়ে নৱপ্ৰতিভাক নৱপ্ৰজন্মক এখন ষ্টেজ দিয়ে এটা চান্স এটা দিয়ে নিজৰ প্ৰতিভাটো বিকাশ কৰিবলৈ গতিকে ঠিক তাৰ পৰাই ময়ো এগৰাকী যাৰ কাৰণে আপোনালোকে মোক আজি চিনি পাইছে আপোনালোকৰ মাজত আজি মৰমী শৰ্মা হিচাপে মই পৰিচয় দিব পাৰিছোঁ তেখেতে পৰিচয় কৰাই দিছে গতিকে মই এই মঞ্চৰ পৰাই তেখেত য'তেই আছে কুশলে থাকক শান্তিত থাকক তাকে কামনা কৰিছোঁ যদিও তেখেত কায়িকভাৱে আমাৰ মাজত নাই কিন্তু আমি নৱপ্ৰজন্মৰ শিল্পী হিচাপে নৱপ্ৰজন্মৰ গায়িকা হিচাপে বা তেখেতৰ ফেন হিচাপে তেখেতৰ ঈশ্বৰৰ নিচিনা পূজা কৰিছোঁ তেখেতৰ গীত গাই তেখেতৰ গীত শুনি গাবলৈ চেষ্টা কৰিছোঁ ডাঙৰ হৈছোঁ গতিকে তেখেতৰ গীতবোৰ ভালদৰে গাই যাম আৰু তেখেত য'তেই আছে শান্তিত থাকক গতিকে সেই গীতটি গাবলৈ লৈছোঁ জয় জুবিন দা আচলতে জয় জুবিন দা কি ক'ম মানে প্ৰত্যেকজন ব্যক্তিয়ে দাদাক ভাল পায় অসমৰ কোনো এজন নাই যিয়ে বেয়া পায় গতিকে সেই বিশেষ গীতটি গাবলৈ লৈছোঁ আৰু আশা ৰাখিছোঁ ভাল পাব বুলি সপোন সপোন যে আজি মোৰে ভাল পোৱাব জিৰি জিৰি সপোন নামি আহে আজি চকুতে মোৰ এই প্ৰেমৰ বৰষাৰ উতি ভাহি যাওঁ মই তোমাৰে বুকুতে জীপান হৈ Thank you.
ধন্যবাদ।